गुवाहाटीनि मालिगावनिफ्राय आलफा उदां उदखारि आफादजों लोब्बा थानाय दायाव साथाम दायनिगिरिखौ आसाम पुलिसा एरेस्ट खालामदों। हमजानाय दायनिगिरिफोरनि मुङा जाबाय असीम अधिकारी, मुननाथ आरो रूपज्योति दास। लोगोसे बनसु आफादा उदालगुरि जिल्लानि जिल्ला बेंगिरिनि मावख'आव हादोरनि गाहाय मन्त्रि नरेन्द्र मोदी आरो हादोरगिरि बा प्रेसिडेन्ट द्रौपदी मुर्मु बिथांमोननिसिम मावख'नि गेजेराव बा जिल्ला बेंगिरिनि मावख'नि गेजेरजों गोसोखां बिलाइ दैथायहरनाय जादों आरो माखासे बाथ्रा बुंदों। बनसुआ बड'लेण्डनि थाखाय सोमावसारगासिनो दङ आरो बड'लेण्डनि थाखाय रायलायनो थाखाय बे गोसोखां बिलाइखौ हरनाय जादों। लोगोसे बांग्रिं गिथाव बाथाव बांग्रिं मावदों। चाइनायाव जादों बे जाथाया। चाइनायाव गिथाव बाथाव 6.2 खारथायनि बांग्रिं मावदों आरो बे गिथाव बाथाव बांग्रिं मावनायाव 130 सुबुंनिबो बांसिन सुबुङा जिउ गोमाबाय। टटेल लिरनानै दं 131 जन, नाथाय 131 नि बांसिनबो जानो हागौ, मानोना दासिमबो गोबां मानसिफ्रा गोब्राब जोखोम जानानै दङ। 160निबो बांसिन सुबुंफोरा गोब्राब जोखोम जादों। दा गोबां गाबलाय खुलाय जागासिनो दङ चाइनायाव आरो बे जाथाया थांनाय हरनि समाव जादोंमोन। ओरैबायदि खास्रि बिस्रि जाथाय। नेपालावबो दाखालि बय जादोंमोन। नेपालावथ' जाबाय थायो आरो दा बेबायदि जाथाया चाइनायावबो जादों। नेपालाव सासे बिहारनि सुबुङा एरेस्ट खालामजादों। एरेस्ट खालामजानायनि जाहोनानो जाहैबाय सासे दुथां सुबुङा गथ' गोरलैनि गोथै सहखौ प्लास्टिकआव लांदोंमोन बिहारनिफ्राय। उनावहाय बियो नेपालाव सिकिउरिटि चेकिं खालामनाय समाव हमजादों, उदाङै हमजादों आरो दा बेखौ एरेस्ट खालामबाय आरो दा बे जाथायनि सायाव गोथौयै नायबिजिरनाया सोलिगासिनो दङ। हमजानाय सुबुंनि मुङा जाबाय हरिचन्द्रन कुमार, बिहारनि थागिबि। अब्ला दानिया फैदो आलादा रायजो बड'लेण्डनि सायाव बनसु आफादा मा बुंखो। माखासे मिडियाफोरा सोंथि खालामदोंमोन बड'लेण्डनि थाखाय। माखासे सोंथि खालामनायाव बनसुआ मा फिननाय होखो बेखौ ससे खोनासंबानो नोंथांमोना बुजिगोन। आर्टिकल 1, 2, 3 and 4 আমাক অধিকাৰ দিছে। তো সেই থ্ৰুৱেদি আমি যাতে আমাৰ যোনটো পৃথক ৰাজ্যৰ দাবী সেইটো যাতে সোনকালে মানে আলোচনাত আমাক ইনভাইট কৰে আৰু যিবোৰ মানে আমাৰ ষ্টেট ডিমাণ্ড কৰিছে ভাৰতবৰ্ষৰ ভিতৰত, তো সেইবিলাক আমি শুনিব পাইছোঁ বা দেখিবলৈ পাইছোঁ যে বিফৰ 2024 জেনেৰেল ইলেকশ্যনছ তেওঁলোকে মানে সৰু সৰু এটা মানে ৰাজ্য গঠন কৰাৰ মানে এটা প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছে। সেই মৰ্মে আমি যোৱা সময়ছোৱাত আমি আমাৰ যোনটো অট'নমাছ ষ্টেট উইথিন ষ্টেট বুলি কোৱা হয়, যোনটো আৰ্টিকল 244 এক্ট ভিতৰত থাকে, তো সেইটো ডিমাঞ্চল কাৰ্বি ডিমাঞ্চল বুলি যোনটো কাৰ্বি আংলং আৰু ডিমা হাছাও এই দুখন যোনটো 6 শিডিউল এৰিয়া অট'নমাছ কাউন্সিল সেই দুখন লৈ মানে এটা ষ্টেট উইথিন ষ্টেট যোনটো আৰ্টিকল 244 এৰ ভিতৰত থাকে, তো সেইটো মানে গঠন কৰাৰ মানে দিশত এটা আগবাঢ়িছে, যোনটো আমি নৰ্থ ইষ্ট দিয়াও দেখা পাইছোঁ ইতিমধ্যে। তো সেই থ্ৰুৱেদি যে যাতে আমাৰ যিখিনি গঠন কৰিব খুজিছে পৃথক ৰাজ্য, সৰু সৰু এটা ৰাজ্য ভাৰতবৰ্ষৰ ভিতৰত, তো সেইটো যাতে আমাৰ বড়োলেণ্ডখনৰ মানে তাত থাকি নাযায় বিফৰ ইলেকশ্যন বা সেই ৰাজ্যবিলাকো যেতিয়া নেকি গঠন হয়, তো সেই সময়তে প্ৰক্ৰিয়াটো যাতে বড়োলেণ্ডৰ যোনটো আমাৰ সংকোচচুতীয়া ডিমাণ্ড আছে সেইটো পৃথক ৰাজ্য যাতে গঠন কৰি দিয়াত মানে আমাকো মানে তেওঁলোকে ডিছকাছ ইনভাইট কৰে। তো সেইবাবে আমি মেমৰেণ্ডামটো আজি গতাই দিলোঁ। আমি জিলা সমিতিৰ উদ্যোগত কৰিছোঁ। গোটেইবোৰ মানে আমাৰ যিখিনি জিলা আছে, যিটো প্ৰপ'জ বৰ্ডাৰ এৰিয়া যোনটো আমাৰ জিলা পৰে, তো সেইবিলাকৰ গোটেই জিলা উপায়ুক্তৰ থ্ৰু আমি মেমৰেণ্ডামটো ছাবমিট কৰা হৈছে। আপোনালোক কিমান আশাবাদী, যিহেতু বড়ো ঐতিহাসিক শান্তি চুক্তি হিচাপে 2020 চনতে চাগে আছিলে, তেতিয়াই এপছুৰ লগতে 4টাকৈ NDP গোটৰ সহযোগত এটা ঐতিহাসিক শান্তি চুক্তি কৰা হৈছিলে। তাৰপিছত আপোনালোক এতিয়া কিমান আশাবাদী? চাওক, এইটো যোৱা যোনটো সেইটোতো চুক্তি হৈছে, এইটো এগ্ৰিমেণ্ট এটা হৈছে, এইটোতো কনষ্টিটিউশ্যন নহয়, এইটো আনকনষ্টিটিউশ্যনেল, এইটো অশান্তি চুক্তি হয়। এইখন না কোনোবা সংবিধানৰ কোনটো আৰ্টিকল অনুযায়ী আপুনি দেখিছে, এইটো BTC চুক্তি হৈছে যোৱা সময়ছোৱাত 2003 যোনটো 10 ফেব্ৰুৱাৰী হৈছে, এইটোতো কনষ্টিটিউশ্যনেল হয়। আপোনালোকে ভাৰত সংবিধানখন চালেও গম পাব যে এইটো মানে 6 শিডিউলৰ আণ্ডাৰত একৰ্ড হৈছে আৰু এনেকুৱা যি পাৱাৰ দিছে, তো সেইটো এটা কনষ্টিটিউশ্যনেল পাৱাৰ হয়। এইটো কিবা হোৱা নাই, কিন্তু 2-3 বছৰ, কিন্তু এইটো BTR যোনটো চুক্তি এইটো একৰ্ড বুলি কৈছে, এইটো একৰ্ড নহয়, এগ্ৰিমেণ্ট হয়। এটা এই কি বুলি কয়, এইটো আপোনাৰ এইটো যোনটো মেনিফেষ্টো দলিল কিবা হয় না, মেনিফেষ্টো বুলি কয় না ইলেকশ্যন, এইটো ইলেকশ্যনৰ মেনিফেষ্টো নিচিনা এনেকুৱা ভৰাইছে, মানে এইটো মিছা, এটা ভুৱা এটা চুক্তি হয়। এইটো ভুৱাই বুলি ক'বলৈ এইটো ঐতিহাসিক নহয়, এইটো জাষ্ট এটা ইলেকশ্যন মেনিফেষ্টো, এইটো নিৰ্বাচনী ইস্তাহাৰ। এইটো হ'বও পাৰে ইমপ্লিমেণ্ট, নহ'বও পাৰে, আৰু নহয়েই এইটো, কাৰণ আনকনষ্টিটিউশ্যনেল হয়। এতিয়ালৈকে কোনো নটিচে হোৱা নাই ভালকৈ। পুৰা মানে প্ৰলোভনটি ঠগাই দিলে। NDPৰ 35 বছৰ যোনটো যুদ্ধ কৰিলে, হাথিয়াৰ লয়,
সেইটো পানীত গ'ল শেষ কৰি দিলে তেওঁলোকৰ আন্দোলন এতিয়া কি দাবী